পুনৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়া ৰাতিপুৱা 6 বাজিছে আৰু আমি মেকআপ কৰি ইতিমধ্যে কমপ্লিট কৰিছোঁ। দেখিছে আজি মেকআপ কৰিছে বৃষ্টিক আপোনালোকে আগতেও পাইছিলে হেৰিৰ শ্বুটিঙত, কি বোৱাৰীৰ শ্বুটিঙত আপোনালোকে পাইছিলে। মই কৰিছিলোঁ ন বৃষ্টিক ভিডিঅ' এটা। এতিয়া আমি আকৌ ৰেডি হৈ আছোঁ আৰু এতিয়া আমি যাম যোৰাবাটৰ গণেশ মন্দিৰলৈ। আৰু অনুপমা আমাৰ মেকআপ চাই আছে, এয়া বহি আছে। বিচনাৰ অৱস্থা নাই, গোটেইখন মানে মেকআপৰ বস্তুৰে ভৰি আছে। যি কি নহওক, আপোনালোকক এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। গম পাইছিলে মই নাৰী নামৰ কবিতাটো কৰিছিলোঁ, আৰু নাৰীৰ পিছত এতিয়া আকৌ মই মৃগশিৰা প্ৰডাকশ্যনৰ দ্বিতীয়টো কবিতা কৰিবলৈ আগবাঢ়িছোঁ। মই দেখিছোঁ কবিতাটোৰ নাম, আৰু ইতিমধ্যে কবিতাটোৰ এটা অংশ হৈ গৈছে। আৰু নতুন প্ৰজন্মৰ দুগৰাকী অভিনেত্ৰী তেওঁলোকে অভিনয় কৰিছে। এগৰাকী হৈছে যশস্বী আৰু আনগৰাকী হৈছে দিগাংগনা। তেওঁলোকৰ শ্বুটিঙৰ সময়ত মই নাছিলোঁ, কিন্তু আমাৰ তিনিগৰাকীৰ একেলগে এটা চিন আছে বুলি কৈছিলে। গতিকে চাগে আজি নহ'ব, কিন্তু লগ পাম চাগে কোনোবা এদিন, নাজানো আৰু। যি কি নহওক, খুব ধুনীয়াকৈ হৈ গ'ল। বৃষ্টিয়ে মেকআপ কৰিছিলে। বৃষ্টিৰ পৰা এতিয়া ডিটেইলছখিনি লৈছিলোঁ, আৰু তাই কৈছে যে বিৰাট ধুনীয়াকৈ কামখিনি হৈ গ'ল। গতিকে মনটো এটা ভাল লাগিছে যে এতিয়া যাম আমি গণেশ মন্দিৰত, আৰু গণেশ মন্দিৰত যাম কাৰণে মই মন্দিৰৰ এযোৰ পোছাক পিন্ধি লৈছোঁ, যিহেতুকে এনেকুৱা এটা চিন আছেই, মন্দিৰ যোৱা চিন এটা। গতিকে অকণমানি চাইল্ড আৰ্টিষ্ট এগৰাকীও থাকিব আজি। কোন আহে নাজানো, এতিয়ালৈকে দেখা নাই। আৰু আমি ব্ৰেকফাষ্ট একো কৰা নাই, খালি একাপ ৰঙা চাহ খাইছোঁ। আৰু এতিয়া আমি মন্দিৰ যিহেতু যাম, গতিকে খালী পেটেৰে যাম চাগে। যি কি নহওক, আপোনালোকক এতিয়া লগ পাম আমাৰ জাৰ্ণিবিলাক, আৰু আজিৰ দিনটোৰ যিখিনি কাৰ্যসূচী সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সকলোৰে দিনটো শুভ হওক। আমাৰ লগত তেতিয়াহ'লে যাত্ৰা আৰম্ভ কৰোঁ ব'লক। আৰু ফাইনেলি আহি আমি গাড়ীত বহিলোহি, আৰু মোৰ পিছফালে আমাৰ চাইল্ড আৰ্টিষ্ট অকণমানি মৰম লগা। কি নাম তোমাৰ কৈ দিয়া? দিব্যাংকা। ঘৰত কি মাতে? ঘৰত কি বুলি মাতে? প্ৰাচী। প্ৰাচী এয়া বহি আছে একদম প্ৰাচী মাকৰ লগত। আৰু কৈছিলোঁৱে আপোনালোকক মৃগশিৰা প্ৰডাকশ্যনৰ এইটো দ্বিতীয়টো নিবেদন মই দেখিছোঁ। আৰু বৰ্ণালী সেয়া আগফালে বহি আছে। বৰ্ণালী দাদা, বৰ্ণালীৰ আমাৰ মানে মৃগশিৰাৰ মেইন হীৰা দুডাল। তেওঁলোকে গোটেই পৰিকল্পনা, কবিতাটোতো আপোনালোকে জানেই বৰ্ণালীয়ে লিখিছে, আৰু ডিৰেকশ্যনৰ গোটেই কথাখিনি বৰ্ণালীৰ দাদা। কি বুলি ক'ম? হা, নাই ক'ব লাগিব নামটো। গুৰু বুঢ়াগোহাঁই। গতিকে গুৰু হ'লে আৰু আমিবিলাক শিষ্য আৰু দেই। আমি গৈছোঁ, আৰু এইপিনে গোটেই খ্ৰীষ্টমাছ আহি গৈছে ন, টুপিবিলাক দেখিলা? খ্ৰীষ্টমাছ আহি গৈছে, আৰু খুব ধুনীয়া এটা পৰিৱেশ হৈ আছে। ৰাতিপুৱা একদম ৰাস্তা খালী হৈ আছে। গতিকে ভাবিছোঁ যে আমি ধুনীয়া এটা সময়ত গৈ পেলাই মন্দিৰত উপস্থিত হ'মগৈ। গৈ থাকোঁ তেতিয়াহ'লে ব'লক। ফটো উঠি সকলো মানুহে ভাল নাপায়, বৰ্ণালীও ভাল নাপায়, বৰ্ণালী দাদায়ো ভাল নাপায়। মই পিছে দাদাকক মনে মনে পিছফালৰ পৰা তুলি ৰাখিলোঁ দেই অকণমান। তেখেতে সেৱা কৰিবলৈ তললৈ মন্দিৰলৈ গৈছে। তুমি যে মেকআপ লৈছা, মই লৈ থৈছোঁ প্ৰুফ, হয়নে? মেকআপ লৈ ভাল পোৱা নে বেয়া পোৱা? অঁ, ভাল পোৱা। এই লিপষ্টিকটো কোনে দিলে? অঁ, নিজে লৈছে। ইয়ে ধুনীয়া চেণ্ডেল আৰু মেকআপ এই দুটা পালে আৰু ছোৱালীবিলাকক কি লাগে, বিশেষকৈ এইটো বয়সৰ ছোৱালীবিলাকক। আমাৰ অকণমানিজনীও গাড়ীতে বহি পেলাই এয়া মেকআপ লৈছে। তাইৰ লগত মোৰ শ্বুটিং আৰম্ভ হ'ব খন্তেক পিছতেই। ইয়াতে যে বহি আছে এই দুগৰাকী মানুহ, তেওঁলোকৰ বাওঁফালৰ গৰাকী মূৰত জতা দেখিছেনে? জতা কিয় বান্ধে আপোনালোকে জানে নেকি? কোনোবাই ধৰ্মীয় কিবা বিশ্বাস সেইবিলাক কাৰণত হৈছে বুলি কয়, আৰু কোনোবাই কয় এটা ডিজিজ বুলি। কোনটো সত্য? আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবচোন। শুনচাওঁ, কাজল আছেনে? ইছ ৰাম, কাজলটো লগাই দিয়া নাই ছোৱালীজনীক। চকুকেইটা মই দেখাই নাই, চাওঁ। আছেচোন কাজল। হা, আৰু লাগে? গামোচা লৈ ৰেডি। চেলোৱাৰ পিন্ধি আহিছে নেকি এইটো? মই এতিয়াহে দেখিছোঁ। কি মৰম লাগিছে, মোজাযোৰ মিলাই আহিছে দেই। যিটো ইজি হয় সেইটোকে কৰা, সোনকালে যিটো হয়।
বুধবাৰ আছিল, গণেশ মন্দিৰত ভিৰো আছিলে, মানে আমি সোনকালে গৈছোঁতো তেতিয়া ইমান ভিৰ নাছিলে, আমি আহিবৰ সময়ত ভিৰটো লাগিছে আৰু যিয়ে নহওক একো নোখোৱা নোবোৱাকৈ গৈছিলোঁ, গতিকে আমি এতিয়া খাবলৈ সোমাইছোঁ এই ৰাজধানীত। আহকচোন কি পাই চাওঁ। VIP শৌচালয়ত আছোঁ আৰু এইখনৰ নাম হৈছে ৰাজধানী চুইটছ। ৰাজধানী চুইটছ আৰু ৰাজধানী চুইটছত আমি এতিয়া চুইটছো খাইছোঁ আৰু লগতে ইয়াত হ'লে মই লৈছোঁ আৰু খাবলৈ আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ এয়া চুইটছ, যেতিয়া চুইটছটো খাবই লাগিব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল একদম ঘৰৰ মানুহৰ আহি পেলাই ছাডেনলি গম পালোঁ যে সেয়া ঘৰতে সোমালোহিচোন, গতিকে এতিয়া আৰু বেছি ভাল লাগিছে। তেতিয়াহ'লে আমি খোৱা আৰম্ভ কৰোঁ, আপোনালোকক আকৌ লগ পাই আছোঁ। এইটো ৰাস্তাত মোৰ এটাই অভিযোগ আছিলে যে খাবলৈ মানে এনেকৈ হঠাৎ যেনেকৈ আজি আমাক ইমাৰ্জেঞ্চি দৰকাৰ হৈছে ন, কিবা এটা খাওঁ, তেতিয়া মানে এনেকৈ নাপাওঁ যে মানে বিৰাট ধুনীয়াকৈ হঠাৎ আহি পেলাই শ্বুটিঙৰ মানুহবিলাকৰতো দৌৰা দৌৰি থাকেই, এই 10-15 মিনিটৰ ভিতৰত কিবা এটা খাই আমি ক'ৰবালৈ যাব লগা হয়। আজি মানে ইমান ভাল লাগিছে, একটো মানে এটা ফ্ৰেছ একদম ধুনীয়া দেখা পাইছেহি ৰাজধানী চুইটছত একদম ৰাতিপুৱা ভাগতে তেওঁলোকৰ ৰেডি কৰি থৈছে, গৰমে আমি খাবলৈ পাইছোঁ। আৰু খোলা বেছি দিন হোৱা নাই ন, 3 মাহ হৈছে। 23 আগষ্টত আমি খুলিছিলোঁ। 23 আগষ্টত চন্দ্ৰয়ান যেতিয়া লেণ্ড কৰিছিলে সেইদিনাখনে আমাৰ এখন অপেন হৈছিলে, ৰাজধানী চুইটছেও লেণ্ড কৰিছে আৰু সেইদিনাখন খুলিছিলে আৰু এতিয়া দৌৰি আছে আৰু মানুহৰ ইমান ৰেছপন্স। আৰু সকলোতকৈ ভাল কথা আমাৰ চিৰিয়েলৰ শ্বুটিংবিলাকো ইয়াত হ'বলৈ ধৰিছে এতিয়া, কাৰণ প্ৰথম কথা হৈছে খাবলৈও আহিব পাৰে, শ্বুটিঙো কৰিব পাৰে, দুইটা সুবিধা একেলগে ইয়াত ৰাজধানী চুইটছত পাব। আৰু ধুনীয়া ইণ্টেৰিয়ৰখিনি বিশেষ নাথাকিলেও একদম জিলিকি থাকে। আপোনালোকে ফ্ৰেমটো দেখিছেনে, বেক চাইডে ইমান ধুনীয়া লাগিছে দেখিবলৈ ফ্ৰেমটো, গতিকে শ্বুটিঙৰ কাৰণে খুব ভাল চুইটেবল হয়। আৰু আমাৰ বোৱাৰীখনৰ সম্ভৱতঃ ইয়াতে শ্বুটিং হৈছিলে নেকি, মই সুধিব লাগিব তেওঁলোকক। যি কি নহওক এতিয়া আপোনালোককো ক'লোঁ এবাৰ সোমাই চাবচোন, খুব ভাল পাব। গুড মৰ্ণিং। এইটো বৰ ঠাণ্ডা ল'ৰা নিচিনা লাগিছে দেই। কোৱাচোন হনুমান চালিচা ডাঙৰকে। लिखते पड़े नाम अंजने पुच्छवा सदा नाम महापीर भी हम बचाएंगे तुम्हें तेरे बात समझ के संगी कच्चा में तेरा तेरे वैसा खानल कुंडल कुंडे रहता आटा बचा अरे पिता दे का दिन मेरे सागर संघर्ष बने कैसे बने এইবিলাক কি কৰি আছে, ইমান গুড হেণ্ড ৰাইটিং, কি লিখিছে? ভাগৰ লাগি গ'ল। ভাগৰ লাগি গ'ল। এতিয়া ধুনীয়া আজিৰ সময়খিনি খুব সুন্দৰকৈ ইতিমধ্যে অতিবাহিত কৰিছোঁ আৰু আচলতে খুব ভাল লাগিছে ল'ৰা ছোৱালীবিলাকৰ লগত যে আছোঁ আৰু ইহঁতৰ কথাবিলাক শুনিলে ইমান ভাল লাগে, মানে নিজকে সিহঁতি হাইড কৰিব নোখোজে, চেঞ্চৰ নকৰে কোনো কথাৰে, স্বতঃস্ফূৰ্ত এক প্ৰকাশ, সিহঁতে যি কথা ভাবে সেইখিনি কথাই স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰে। ঠিক যেনেকৈ আজি আমি অভিনয় কৰি থকা মই দেখিছোঁ নামৰ বৰ্ণালীৰ কবিতাটোৰ দৰে, বৰ্ণালীৰ অনুভৱবিলাকো এনেকুৱা স্বতঃস্ফূৰ্ত, খুব মৰম লগা কোমল কোমল কিছু অনুভূতি হাতত লৈ মনত লৈ কলমৰ যোগেদি তাই প্ৰকাশ কৰে আৰু সেইখিনিতে আমি আচলতে নাট্যৰূপ দিবলৈ এইদৰে চেষ্টা কৰিছোঁ। আৰু সঁচাকৈ বহুত ভাল লাগিছে কবিতাটি কৰি, আপোনালোকে চাবলৈ পালেও ভাল পাব। আৰু এজন হৈছে স্পেচিয়েল এজন চাইল্ড, তেওঁক অথনিৰ পৰা দেখিছোঁ টিচাৰে একদম ধুনীয়াকৈ পঢ়াই আছে আৰু ইমান সহযোগিতা আগবঢ়াইছে, তেওঁ বহুত দেৰিৰ পৰা পঢ়িয়ে আছে। যি কি নহওক আমাৰ আজি এইখিনিতে কবিতাটি এটা অংশ ইয়াত
শ্বুটিং কৰিলোঁ, কিন্তু এতিয়া আমি বেলেগ এঠাইলৈ যাব লাগিব, কিয়নো পিছৰ অংশখিনি ল'বলৈ আছে। সকলোৱে এতিয়া মোক টাটা বাই বাই কৰিলেই, তেতিয়াহ'লে আমি নেক্সট লোকেশ্যনলৈ গৈ থাকোঁ ব'লক। তুমি মানে মাৰ কথাকেইটা নুশুনা। কিয় মাৰ কথা, মামীৰ কথা শুনিব লাগে সদায়। এতিয়া তোমাক কেনেকুৱা ধুনু লাগিছে চোৱাচোন, হয় নহয়? ধুনু লাগিছে নাই তোমাক? কিমান ধুনু লাগিছে চাওঁ আমাৰ ছোৱালীজনীক। একদম চিণ্ড্ৰেলা নিচিনা লাগিছে দেই। এতিয়া আমি স্কুলৰ পৰা ওলালোঁ। এখন দেখিছিলে প্ৰিপেৰেটৰী এখন স্কুল, আৰু ইয়াৰ পাছত আমি এতিয়া খেলিবলৈ যাম অকণমান। ক'ত খেলোঁ কি কৰোঁ নাজানো, কিন্তু তোমাৰ ফেভাৰেট নাম হৰ্ষিতা, কিন্তু ইয়াতে তোমাৰ নামটো এতিয়া প্ৰাচী বুলিয়ে মাতি আছে। প্ৰাচীটোতো মোৰ ভাল লগা নাম দেই। আমি এতিয়া গাড়ীত বহি আছোঁ, কিয়নো প্ৰাচীৰ ৰিয়েল লাইফত যিজন দেউতাক হ'ব তেওঁ আহি পোৱা নাই, আৰু তেওঁৰ এটা চিন আছে বাৰত, আৰু বাৰটো আৰু আমাৰ কাৰণে নিষিদ্ধ ন। বৃষ্টি যাবা নেকি? বাৰৰ শ্বুটিঙত আমি নাযাওঁ, গতিকে আমি গাড়ীতে বহিব লাগিব অকণমান দেৰি, আৰু ঠাণ্ডাৰ দিন যিহেতুকে আমি গাড়ীত বহিবলৈ কোনো প্ৰব্লেম নাই। এতিয়া তুমি কোৱাচোন, হৰ্ষিতাটো কেলৈ ভাল লাগিছে তোমাৰ নামটো? তোমাৰ প্ৰাচীটোতো কুল, প্ৰাচীটোতো কুল, প্ৰাচীত কিহৰ ভুল কোৱাচোন? কি হয় প্ৰাচীটো? অথনিৰ পৰা মানে কথা শুনি 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 আমি মানে কি হৈ গৈছোঁ গমেই নাপাওঁ। বৃষ্টি আৰু মই প্ৰতিবাৰতে জিভাখনে উলিয়াওঁ, কি মানে কি হয় আজিকালি মানে 5G ভাৰ্চন এইবিলাক, আমি সেইবোৰ 5G আমি ঢুকি নাপাওঁ, হয়নে? কেনেকুৱা কথা কয় মানে আমি একদম সঁচাকৈ কি ক'ম। হৰ্ষিতা হাই, কিমান ভাল পাইছে তাইক হৰ্ষিতা বুলি মতাৰ কাৰণে। ব্যস্ত জনপথ, আৰু আমি এতিয়া অলপমান দেৰি বহি আছোঁ গাড়ীত, ভালেই লাগিছে। আৰু ইয়াতে আমি ৰৈ আছোঁ গোয়েংকা সম্ৰাটৰ ওচৰত, চেল লাগি আছে, কিন্তু সেইপিনে নোচোৱাই ভাল, কিয়নো চালেই ফচি যাম, কিবা এটা ল'বলৈ মন যাব, আৰু সেইকাৰণে নাচাওঁ। চকু তকু বন্ধ কৰি মাৰ্কেট প্লেচত বহি থাকিব লাগে। চুৱেটাৰ টুৱেটাৰবিলাক ল'লে বহুত থ'বলৈ জেগা নাইকিয়া নিচিনা হৈ যায়, যিহেতুকে বহুত জেগা লৈ লয়, আৰু ইতিমধ্যেতো আছেই যথেষ্টখিনি। সেইকাৰণে এই বছৰটো নহয় আৰু ঠাণ্ডাৰ এই দিনকেইটাত ভাবিছোঁ ক'লেকো নাচাওঁ, চিধা চিধি চাইহে যাম, আৰু এইপিনে বজাৰ সেইপিনে বজাৰ নাচাওঁ। তাতে আমাৰ ব্লেকি অহাৰ পিছৰ পৰা মানাই একদম হাইৰাণ কৰি দিছে, এগালমান বস্তুটো কিনিলেই, আৰু পেডিগ্ৰী কিনি কিনি ময়ো হাইৰাণ হৈ গৈছোঁ। আৰু মানাক কালি কৈছোঁ যে ভাত খুওৱাৰ অভ্যাস কৰা, ভাত খোৱালে বাচি যাম আৰু কেনেবাকৈ। কেঁচুৱা তোলাতকৈও টান। তোমালোকৰ হেৰিয়ে ৰাণীয়ে কি খায়? পেডিগ্ৰীও খায়, ভাতো খায়, আৰু হেৰিৰো আমাৰ হৰ্ষিতাৰো আমাৰ হেৰি আছে, মই পিছে প্ৰাচী বুলিয়ে ক'ম। হৰ্ষিতাৰ ঘৰতো তুমি ভাল পোৱাৰ কাৰণে হৰ্ষিতা বুলি কৈ দিছোঁ আৰু এইমাত্ৰ। ৰাণী এজনী আছে, আৰু ৰাণী গোটেই ক্লিপ ক্লিপ মাৰি থয়, এইপিনে ৰেড ক্লিপ, এইপিনে লিপষ্টিক, নেইল পলিচো লগাই থয় ন। আৰু ৰাণী পেডিগ্ৰীও খুৱায় আৰু ভাতো খুৱায়। তুমি মানাবাক কৈ দিয়াচোন, মানাবাই খালি পেডিগ্ৰী কিনি থাকে, তুমি কৈ দিয়াচোন, কৈ দিয়া কি কি খায়। ভাতটো কেনেকৈ খুৱাব কৈ দিয়া। মানাবাই এতিয়া ইজি প্ৰচিডিঅ'ৰটো লওক আৰু ধুনীয়াকৈ খুৱাওক। প্ৰথমতে গণেশ মন্দিৰ, ভগৱানৰ আশীৰ্বাদ প্ৰথমতেই ল'ব লাগিব। তাৰপাছত আমি গ'লোঁ বাৰলৈ, বাৰৰ ব্ৰেকফাষ্ট কৰিলোঁ, আৰু এতিয়া আহিছোঁ প্ৰাচীৰ ভাল লগা জেগালৈ। আমাৰ নেক্সট লোকেশ্যন, এতিয়া আমাৰ অকণমানিজনী খেলিবলৈ আহিছে কিডিকফ ইয়াতে, সেইটো দেখাইছোঁ। এতিয়া আমি যাম ওপৰলৈ, তলতো আছে ধুনীয়া ধুনীয়া খেলনাৰ সামগ্ৰীবিলাক, কিন্তু ওপৰত অকণমান স্পেচিয়াছ, সেইকাৰণে আমি ওপৰতে কৰিম এতিয়া শ্বুটিংটো। কিন্তু সদ্যহতে মই মেকআপটো অকণমান টাচ আপ কৰি লওঁ, কিয়নো বহুত দেৰি গাড়ীত বহি আছিলোঁ, ঘামি গৈছোঁ, সেইখিনি অকণমান ঠিক ঠাক কৰি লওঁ।
আৰু এইটো লোকেশ্যনত ইতিমধ্যে আমাৰ সমাপ্ত হৈছে আৰু ইয়াৰ পাছত আমি ক'লৈ যাম তলত আৰু এটা আছে ওপৰত খেলি পেলাই সন্তুষ্ট হোৱা নাই তাই এতিয়া যাব তললৈ ওপৰত হৈ গ'ল এতিয়া যাব তললৈ তুমি মামাৰ লগত তললৈ যোৱা আছলি মামাৰ লগত যোৱা আৰু নাকলি মামা অকণমান পিছত যাব হ'ব তাই বোলে সেয়া আছলি মামা আৰু মই হেনো নাকলি মামা গতিকে আছলি মামাৰ লগত গৈছে আৰু মই গৈ আছোঁ দুখনমান ফটো উঠি ল'ম শ্বুটিঙত প্ৰাচীৰ নিচিনা সৰু ল'ৰা ছোৱালী থাকিলে বৰ ভাল লাগে সিহঁতি গোটেই পৰিৱেশটো গৰম কৰি থাকে বিভিন্ন ধৰণৰ কথা কয় নহয় এইফালে আকৌ প্ৰাচীয়ে এইপিনে যে গেম জ'ন এটা আছিলে তাই গমেই নাপায় এইবাৰ দেখি পেলাই লাগিল লেঠা এইখিনিতে চাবলৈ ধৰিলে নাহে নহয় তাই যেনে তেনে আনিছোঁ আৰু এইটো হৈছে আমাৰ নেক্সট লোকেশ্যন ঘৰটো ইমান ধুনীয়া বাহিৰটো দেখিছেনে আপোনালোকে বাহিৰটো ধুনীয়া নহয় ইয়াতে বাৰাণ্ডা আৰু তলৰ যিখিনি জেগা আছে সেইখিনিও স্পেচিয়াছ বিৰাট ধুনীয়া মানে তলতো আমি ধুনীয়াকৈ শ্বুটিং কৰিব পাৰোঁ ধুনীয়াকৈ কেমেৰা চেমেৰা বহাব পাৰোঁ বহল আহল যে খুব ধুনীয়া লাগিব আৰু ঘৰটো দেখাতেই এটা বেলেগ ধৰণৰ ৰূপ এটা আছে মানে দেখাত এৰিষ্টক্ৰেটিক যিবিলাক মানে বাংলো চাংলো বা এনেকুৱা ঘৰ দেখুওৱা যায় তেনেকুৱা আৰামছে দেখুৱাব পৰা যায় আৰু ইমান স্পেচিয়াছ মোৰ কিন্তু ভৰি দিয়ে ভাল লাগিছে আজি শ্বুটিং কৰিও ভাল লাগিব আৰু এইটো হৈছে আমাৰ 4th লোকেশ্যন আজিৰ দিনটোৰ আৰু এই লোকেশ্যনটোতে আমাৰ গোটেই শ্বুটিংটো শেষ হ'ব আৰু কিমান ধুনীয়া এটা ঘৰ আচলতে গেষ্ট হাউচ আৰু আমি তেতিয়াহ'লে আৰম্ভ কৰোঁগৈ এতিয়া ভিতৰত মোৰ কষ্টিউম চেঞ্জ আছে আৰু এয়া আমি আমাৰ নতুন লোকেশ্যনত আহি গ'লোঁ এইটো ঘৰতে এতিয়া আমাৰ হ'ব শ্বুটিং নেক্সট একদম সমাপ্তি পৰ্যায়লৈকে হ'ব এইটো চাগে ময়ো প্ৰথম সোমাইছোঁ আপোনালোককো প্ৰথম দেখুৱাইছোঁ এইটো কিটচেন চব ইমান ধুনীয়া ন আৰু আমাৰ যোনটো বেডৰুম দেখুৱাব মানে মোৰ যিটো বেডৰুম দেখুৱাব সেইটো সম্ভৱতঃ এইটো সম্ভৱতঃ নহয় এইটোৱেই আৰু আমাৰ টিকলি একেবাৰে দৌৰি ফুৰিছে আৰু এজনী হয়জনী বিচনাত 3টা বজালৈকে চান্দুবিত শ্বুটিং কৰিলে এনেকুৱাই হয় বেচেৰি এইকেইদিন গানৰ শ্বুটিং কৰি আছে বহুত টোপনি ধৰি আছে তাই যিয়ে নহওক এইটো হৈছে আৰু এটা বেডৰুম ইমান ধুনীয়া লোকেশ্যন এটা বাৰাণ্ডা এখনো আছে এইখন বাৰাণ্ডা ইমান ধুনীয়া লাগিছে নহয় ঘৰটোত আহি পেলাই মানে শ্বুটিং কৰিব মন যোৱা নাই ক'ৰবাত একদম বহি ৰিলেক্স হৈ থাকিব মন গৈছে আৰু প্ৰধানকৈ চকীকেইখন বিৰাট মৰম লাগিছে চাওকচোন অকণমানি দুখন চকী আৰু তাত আমি অকণমানি দুজনী ছোৱালী অকণমানি যে নহয় আৰু দেই ন মই বিগ গাৰ্লে অকণমানি গাৰ্ল অকণমানি মই এতিয়া মোক কি লাগে ন বয়স কমি গৈছে মোৰ অকণমানি হৈ গৈছোঁ পোৱালিৰ লগত পৰি এইটো গুলুম উলুম মানে আৰু ষ্টাইলো কৰি থাকে আৰু কাজল লগাই লিপষ্টিক লগাই আৰু কি কৰে ফাউণ্ডেশ্যন লগাই প্ৰব্লেমেটিক পোৱালিটো মায়ে খং কৰে নাই মায়ে ফাউণ্ডেশ্যন লগালে খং কৰে নাই মনে লগা মই মাক নকওঁ দেই ভিডিঅ'টো চাওঁতে তুমি এইখিনি মাক চাবলৈ নিদিবা দেই মায়ে নাচাব দেই সেইটো ঠিক আছে এতিয়া মই কষ্টিউমটো বদলি কৰি লওঁ আপোনালোকৰ বহুতেই হয়তো জানে আৰু বহুতেই হয়তো নাজানেও যে গুৱাহাটীত বহুত ধৰণৰ ঘৰ বেলেগ বেলেগ ঘৰবিলাক এনেকৈ শ্বুটিঙৰ কাৰণে ভাড়া দিয়া হয় আৰু ভাড়া দি পেলাই তেওঁলোকে ধুনীয়াকৈ এটা আৰ্ণ কৰি থাকে এটা টকা তেওঁলোকেও পাই থাকে আৰু শ্বুটিঙৰ যিবিলাক ইউনিট তেওঁলোকো লাভান্বিত হয় এই ঘৰবিলাক হৈছে একদম ৱেল ফাৰ্নিছ কিছুমান ঘৰ এইবিলাকত আৰু আমি বেলেগকৈ বস্তু নি প্ৰপাৰ্টিজবিলাক বেলেগকৈ নি পেলাই সোমোৱাবগৈ নালাগে গোটেইবিলাকেই আছে এটা দুটা যি লাগে সেয়া নিয়াটো বেলেগ কথা কিন্তু দেখিছেনে গোটেই ধুনীয়াকৈ গোটেই বস্তুখিনি আছে কিটচেনটো দেখাব খুজিলে কিটচেন এপিনে ডাইনিং এপিনে ড্ৰয়িং ৰুম সব মানে এণ্ট্ৰেঞ্চ দেখুৱাব পাৰি ধুনীয়া এণ্ট্ৰেঞ্চ আছে এইটো বেডৰুম এটা বেডৰুমটো এইটো দেখুৱাব পৰা যায় আৰু বিচনাখনকে টানি টুনি যদি বেলেগ এটা ছাইডে নিয়া যায় তেতিয়াহ'লে তাত 2টা বেডৰুমো দেখুৱাব পৰা যায় আৰু এয়া চাওকচোন ওপৰৰ পৰা তললৈ ভিউটো ইমান ধুনীয়া লাগিছে খুব ধুনীয়া এই মানুহ অহা যোৱা কোন আহিছে গেটেদি কোন ইয়াত বহি আছে গোটেইখিনি বস্তু আমাৰ শ্বুটিঙৰ কাৰণে আচলতে যেনেকুৱা ধৰণৰ কথাবিলাক লাগে এনেকুৱা গোটেই কথাখিনিয়ে এই ঘৰটোত আছে আৰু মোৰ প্ৰধানকৈ ভাল লাগিছে এই বাথৰুমটো দেখিছেনে বাথৰুম আৰু তাতে ৱাশ্বিং মেচিন সেইখিনিও দেখুৱাব পাৰে কাপোৰ ধোৱা কিবা চিন থাকিলে আৰু এইটো হৈছে বেলেগ এটা বেডৰুম বৃষ্টি শুই আছে আমাৰ মেকআপ আৰ্টিষ্ট বৃষ্টি মই কৈছিলোঁ নহয় বৃষ্টিৰ কথা
চান্দুবিত গানৰ শ্বুটিং কৰি আছিলে আৰু বিৰাট টায়াৰ্ড তাই যি কি নহওক মই আকৌ গোটেই ঘৰটো ধুনীয়াকৈ ৰেকৰ্ডিং কৰিছোঁ আপোনালোকক দেখুৱাবৰ বাবে প্ৰাচীয়ে মিছা মিছি জলকীয়া তুমি সঁচাকৈ খাইছা খাত্ৰকা খিলাৰী কথা এটা ক'ম এতিয়া প্ৰাচী আৰু মই কথা পাতি আছোঁ এতিয়া প্ৰাচী আৰু মই কথা পাতি আছোঁ চিক্ৰেট শ্বেয়াৰ কৰি আছোঁ এই মা কি হয় তোমাৰ উৎপত্তিও প্ৰাচীৰ মাক বৰ উৎপতীয়া কি কৰে তোমাক মোজা নিপিন্ধিলে কি কৰে মাৰে মোজা নিপিন্ধিলে মাৰে এইটো কেনেকুৱা মাক তোমাৰ ঠাণ্ডা লাগে কাৰণে মাক খং উঠে চাগে ঠাণ্ডা নালাগে এতিয়াতো তুমি নাকটো ফুটাই আছিলা নাই হা সেইটো মই এক্টিং কৰিম অঁ এক্টিং কৰিছিলা মোক কৈছে আৰু মোজা নিপিন্ধিলে মোৰ মানে মা একেবাৰে পাগল হৈ যায় বোলে হয়নে সেইটো কাৰণে মোজাযোৰ মাকলৈ মনত পৰি পিন্ধি লৈছে বেচেৰীজনীয়ে যোৱা হেংকিখন লৈ আহা মোৰ কিমান ধুনীয়া টাইম পাছ হৈছে আপোনালোকে জানেনে প্ৰাচীৰ কথা শুনি শুনি মই মানে একেবাৰে দিনটো এনেকুৱা অনুভৱেই হোৱা নাই যে শ্বুটিং কৰি আছোঁ কষ্ট হৈ আছে দেখাইছিলে মায়ে তোমাক ফটো কি দেখাইছিলে মই বুজি নাপালোঁ গাড়ী দেখুৱাইছিলে দেখি মানে মই সেনেকৈ কৈছোঁ এইটো মোৰ লগত শ্বুটিং কৰিব কোনটো পাপাটো এটা দিছে মোক দিছে মোক হ'ব দিয়া মোক খাত্ৰ দে আমাৰ দুইটাকে চেম চেম এইপিনে আহা এইপিনে আমাৰ অকণমানিজনীয়ে আজি আপোনালোকক কিবা এটা ক'ব দেই কোৱা আপুনি মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কিয় কৰিব মই লাইক নকৰিলে মই কেনেকৈ ছাপোৰ্ট পাম কি চবুত ছাপোৰ্ট মানে ছাপোৰ্ট তুমি ক'ব লাগিব জাষ্ট লুকিং লাইক এ ৱাও কোৱা আগত আহা ইয়াত আগফালে আহা এতিয়া ক'ব লাগিব তেতিয়াহে তোমাক লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰিব কোৱা ভালকৈ উইথ এক্টিভিটিজ So elegant, just looking like a wow. এইটো কমেডি কৰি পেলাই কোৱা So beautiful, so elegant, just wouldn't that make khana? এনেকুৱা দুষ্ট আমাৰ মাইনাজনী আৰু এটা কিবা কৈছিলা নহয় সেইটো কি আছিলে Black color, orange, wow. Magenta color, oh my god, wow. And my beautiful color, purple, so beautiful, so elegant, just looking like a wow. Oh, red t-shirt, di falahan. Ito mo red t-shirt, shooting mo, mano? তুমি ৰেড টি চাৰ্ট বুলি কেলে মাতা নাম নাই নেকি Nay. মোৰ নামটো নাজানা হয় Nahay, তোমাক এতিয়া কি বুলি মাতিব লাগিব পিংকি বুলি মাতিব লাগিব Nahay, hello future. হেল্ল' ফিউচাৰ হেল্ল' ফিউচাৰ হেল্ল' ফিউচাৰ মাতিব লাগিব এইটো হেল্ল' ফিউচাৰ তই নামটো কৈ দিয়া নামটো কৈ দিয়া Divyanka. দিব্যাংকাৰ তোমাক কি বুলি মাতিলে ভাল পোৱা Harshita. হা Harshita. হৰ্ষিতা আৰু সিটোৰ নামটো কি Prachi. ইমানবিলাক নাম আছে এটা নামে দিও নামাতো সেইকাৰণে মই কিমান মনত ৰাখিম দিব্যাংকা ত্ৰিপাঠী Nahay, Divyanka Rai Barua. Good Amala. নামো এগালমান টাইটেলো এগালমান Bye bye. Good night, Bea. লাইফৰ মামাজনী তোমাক কেনেকুৱা লাগিছে কোৱা ধুনীয়া আৰু আৰু আজি একদম ফ্ৰীতে পাই আছো ন মৰমবিলাক হয় নহয় এটা মোৰ হৈ আছে শ্বুটিং শেষ হ'বলৈ লৈছে আৰু দেই শ্বুটিং এইবোৰ পাকঘৰত কিবা কিবি কাটি মেলি
টিফিনত আকৌ ভৰাইছোঁ কিবা কৰিছোঁ মানে কাহিনীটো আগবাঢ়ি আছে যি কি নহওক ৰাতি এটা ধুনীয়া সময়ৰ ভিতৰতে যে শ্বুটিংটো এতিয়া শেষ হ'ব সেইটো কাৰণে মনটো অকণমান আনন্দও লাগিছে এই পাকঘৰৰ চিনটো কৰিয়ে গ'লোঁ বেডৰুমলৈ আৰু বেডৰুমত এয়া এটা হাজবেণ্ডলৈ বাট চাই থকা এনেকুৱা কিবা চিন এটা আছিলে আৰু বাহিৰত ধুনীয়াকৈ লাইট চাইট দি দিছে দেখিছেনে ব্লু লাইটটো মই যে ইমান ভাল পাওঁ ব্লু লাইটটো সেই যে দিলটো পাগল সেই গানটো লাইটটো মনত আছেনে তেতিয়াৰ পৰাই ভাল পাওঁ একদম এই লাইটটোৰ প্ৰেমত মই হাবু ডুবু আমাৰ শ্বুটিং আজি কমপ্লিট হৈছে আৰু এতিয়া আমি বাকীখিনি তাই ক'ব এতিয়া আমি আৰু ঘৰ এৰি গুচি যাম আৰু ঘৰ এৰি গুচি যাম মানে শ্বুটিঙৰ ঘৰটো এৰি আমি দিল্লী গুচি যাম দিল্লী কিয় যাবা এতিয়া কাৰণে মোৰ দিল্লী অঁ তেখেত মানে ইয়াৰ আৰ্টিষ্ট নহয় দেলহিৰহে হয় গতিকে যাবগৈ ন এতিয়া দিয়া আপোনালোকে ক'ব দেই তাইক কেনেকুৱা লাগিলে মোৰতো বহুত ভাল লাগিলে কিউটি পাই বেবী ডল কৈ দিয়া আৰু লাষ্ট বাৰৰ কাৰণে বাই বাই নাই ইটো কোৱা কেনেকুৱা ইটো লাগিলে কোৱা দীপাৱলী কেনেকুৱা লাগিলে মোৰ বহুতে বেছি ভাল লাগিলে আৰু মোৰ বেছি ভাল লাগিলে কি মই মোৰ মতলব বেলেগ মাৰ লগত কৰিছোঁ সেইটো মোৰ অকণমান কমেডি লাগিলে আৰু 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 একো নাই আৰু একো ক'বলৈ নাই তোমাৰ মোক কেনেকুৱা লাগিলে কি কথা সেইটো কোৱা আকৌ নাই লাষ্ট অঁ বাই বাই মোৰ বেগটো কেলৈ লৈ গৈছা তুমি হা এতিয়া মই যাম মই এইটো পেকিং কৰিছোঁ কাইলৈ মই গুচি যাম কিয় কাৰণে মোৰ মা